हेलो एवरीवन की खबर अन्य एटार भिडिओर सहित मैं ऋतुश्री आपलोक सकलोके मोर चेनेलले स्वागतम जनाइছোঁ। आज मैं घरते बगा मिठाई बनाइছিলোঁ। तो केनेके बनाइছোঁ कि आपलोक सकलो देखाओ। तो लेट्स स्टार्ट द भिडिओ। एतिया मैं 1 लिटार गाखीर लैছোঁ और 1 लिटार गाखीरत मैं एतिया एखिनि भालকৈ उतलिब दिम। उतला होৱাৰ पिছত मैं नेमु দি দিম যাতে গাখীৰটো ফাটি যায়। তাৰ এতিয়া নেমু ৰসটো দি ভালকৈ লৰাই এতিয়া গাখীৰখিনি আপোনালোকে দেখিছে ফাটি গৈছে ভালদৰে। আকৌ এতিয়া ভাল এখন পাতল কাপোৰত মই এইখিনি ঢালি লৈছোঁ আৰু তাৰপিছত এইখিনি এনেকৈ মই কাপোৰখনেৰে ভালকৈ যিখিনি পানী থাকে এইখিনি মই উলাই লৈ ল'ম ভালকৈ চেপি। তেতিয়া যিখিনি পানী নাথাকিলে মানে মিঠাইটো ভাল হয় আৰু মঠিবও ভাল হয়। এতিয়া নৰ্মেল পানীৰে মই এইখিনি ভালকৈ ধুই ল'ম চানাখিনি যাতে মই নেমু দিছিলোঁ নেমুটোৰ গন্ধটো নাথাকে। তাৰপিছত এনেকৈ মই 5 মিনিটমান ৰাখি থৈছোঁ যাতে যিখিনি পানী থাকে এইখিনি ভালকৈ ওলাই যায়। তাৰপিছত এইটো এনেকৈ ধুনীয়াকৈ পানীখিনি ওলাই গৈছে। তাৰপিছত মই এটা পাত্ৰত এইখিনি ওলাই লৈ ল'ম। এতিয়া চানাখিনিৰ লগত মই ময়দা দিছোঁ, ময়দা 2 চামুচ দিছোঁ আৰু ভালকৈ এইখিনি মই মঠি ল'ম। এতিয়া মোৰ এইখিনি ভালকৈ মঠা হৈ গ'ল। এনেকুৱা হ'ব লাগিব মঠাখিনি। তাৰপিছত মই এনেকৈ লাড়ু বনাইছোঁ আৰু আপোনালোকে লাড়ুটো মানে মিঠাইৰ লাড়ুটো যোনটো সেইটো মানে সৰু সৰুকৈ কৰিব। পিছত মানে যেতিয়া আপুনি কেৰাহীত বহাই দিব তেতিয়া ডাঙৰ হৈ উঠিব আৰু মোৰ এইকেইটা লাড়ু হৈ গ'ল। আৰু আনফালে মই পানী বহাই দিছোঁ কেৰাহীত আৰু তাৰপিছত চেনি দিছোঁ। মিঠাইৰ যিখিনি ৰস সেইখিনি মই বনাব লৈছোঁ এতিয়া। মই অনুমান কৰি দিছোঁ 7-8 চামুচমান। তাৰপিছত যেতিয়া ভালকৈ হৈ যায় তাৰপিছত গলি যায় আৰু চেনিটো তাৰপিছত এটা এটাকৈ দি দিছোঁ। একেলগে দিব নালাগে। এতিয়া মই ঢাকনিখন দি দিছোঁ আৰু ঢাকনিখন দিলে অলপমান ফাঁক ৰাখিব যাতে ভাপটো ওলাই যায় আৰু গেছটো হাই ফ্লেমত ৰাখিব। এতিয়া মোৰ হৈ আছে আৰু অলপ অলপ এনেকৈ লাৰি দিব যাতে চাৰিওফালে মিঠাইকেইটা সিজি যায়। আৰু মোৰ বৰ্তমান হৈ আছে 15 মিনিটমান মই ৰাখিছিলোঁ। এতিয়া মোৰ মিঠাই হৈ গ'ল আৰু বহুত ঢিলা হৈছে আৰু বহুত ভাল লাগিছে খাই, টেষ্টি লাগিছে। তো মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু ৰেচিপিটো ট্ৰাই কৰিব আপোনালোকে নাপাহৰিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো আজিলৈ এইখিনিয়ে। তো মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।